হেল্ল'। হেল্ল'। সঞ্জুদা হয়নে বাৰু? হয় হয় হয়, কোনে ক'লে? মই নৱমল্লিকাৰ পৰা যে কালি মোৰ দেউতা ঢুকাইছিলে যে। নৱমালিক আমাৰ বামগাঁৱৰ। তোমাৰ দেউতাৰ কালি ঘটনাটো শুনিলোঁ, মানে বৰ দুখ পালোঁ, বৰ বেয়া লাগিছে। এই নক'ব আৰু, ইয়াত মানে বিৰাট শাস্তিত থকাৰ নিচিনাকে আছোঁ। মানে আজি এতিয়া কি হ'ল জানেনে? কালি ৰাতিটোতো আমি নুশুলোৱেই, আমাৰ এনেই চিটুৱেশ্যনটো তোমালোকৰ পজিটিভ হৈছে? হয়, মোৰ আৰু মাৰ হৈছে। হয় হয়। আৰু বাকী কাৰোৰে হোৱা নাই, আমাৰ ঘৰৰ চবৰে নিগেটিভ আহিছিলে। হয়। ত' মোৰ আৰু মাৰহে পজিটিভ আহিছিলে। তাৰপিছত মোৰ আৰু মাৰ পজিটিভ অহাৰ পাছত আমাৰ দুগৰাকীকে বাৰু এটা ৰুমতে থৈছে, ঠিকে আছে। আমি এতিয়া ফিমেল এটা ৱাৰ্ড আছে, গোটেইখিনি আমি মানে হেৰিত আছোঁ, ফিমেল ৱাৰ্ড এটাত আছোঁ আৰু বিশ্বনাথ চাৰিআলি চিভিলত আছোঁ আমি। তাৰপিছত কি হ'ল, এতিয়া আজি ৰাতিপুৱাই ইয়াতে আমাৰ দুগৰাকী প্ৰেগনেণ্ট লেডি আছে, সিহঁতৰ কোনো কেয়াৰ লোৱা নাই, সিহঁতক খাবৰ কাৰণে একো নিদিয়ে, ডক্তৰ মাতি থাকিব লাগে। তেনেকে কৰি একো মানে আইৰণি টেবলেট হওক বা সিহঁতৰ কি পজিশ্যনত আছে বেবীটো ক'ভিড হোৱাৰ কাৰণে একো তেনেকুৱা কোনো কৰা নাই। তাৰপিছত আজি তাৰে এগৰাকী কি হৈ গ'ল, ৰাতিপুৱা 6:30 মানত 6:35 এনেকুৱা মানতে কি হৈছে, বাচ্ছাটো নিজে ডেলিভাৰী হৈ গৈছে, নিজে আমি নাৰ্ছ ডক্তৰ কোনো নাই। তাৰপিছত আমি ৰাতিটো তাই কালি হোৱাই নাই, ৰাতিৰ পৰা আমি কল কৰি আছোঁ যে তাই হোৱা নাই, একবাৰ দুবাৰ চাবলৈ আহিলে, কিবা ব্লাড দিছে, কিবা কৰিছে, এইখিনি কৰি গৈছে। কিন্তু আমি কৈ আছোঁ, ৰাতিপুৱা এবাৰ আহি গৈ পেলাই ক'লে, ৰাতিপুৱা একবাৰ আহিছে, আহি পেলাই কৈছে যে তেখেতৰ এতিয়া সময় হোৱা নাই। ইফালে তাই মানুহগৰাকী লেবাৰ পেইন হৈ অৱস্থাই নাই। সেইটোৱেই। তাৰপিছত নিজে যেতিয়া হৈ গ'ল, সিহঁত যোৱাৰ পিছত ডক্তৰ নাৰ্ছক মতাৰ পিছত প্ৰায় 20 মিনিটমান সময় সিহঁতে PPE কিট পিন্ধি মেলি আহিছে দুগৰাকী নাৰ্ছ। ত' দুগৰাকী নাৰ্ছ অহাৰ পাছত কি কৰিছে, বাচ্ছাটো ডাইৰেক্ট কাটি আমাৰ মায়ে গা ধুবলৈ গৈছিলে। এতিয়া বাচ্ছাটোতো তেজেৰে লুটি-পুটি, এতিয়ালৈকে বাচ্ছাটো চাফাই কৰা নাই। এতিয়াতো আপোনাৰ 10টা মানে বাজিলে চাগে, বাচ্ছাটো এতিয়ালৈকে চাফাই কৰা নাই। ত' তেনেকে তেজেৰে লুতুৰি-পুতুৰি কৰি পেলাই কি কৰিছে, আমাৰ মাৰ বেডতে পেলাই দিছে। আৰু মা ইফালে ক'ভিড পজিটিভ, কিন্তু মা আছিলে আপোনাৰ বাথৰুমত, মা গা ধুবলৈ যাওঁতে মোৰ মাৰ বেডতে পেলাই থৈছে। ত' সেইটোতো একো মানে এইটো ক'ভিড পজিটিভত নতুনকে বাচ্ছা জন্ম হোৱা এটা নতুন বাচ্ছা এটা কেনেকুৱা মানে পজিটিভ এটা বেডত পেলাই থ'ব পাৰে, মই সেইটো এতিয়ালৈকে গম নাপালো মানে। আৰু ইফালে মোৰ মাও বাচ্ছাটো জন্ম হোৱাৰ সময়ত হেৰি আছিলে, নাৰ্ছ আহিছিল নে নাই? আপোনাৰ হেৰি ফোন কৰাৰ পাছত আপোনাৰ 15-20 মিনিটমান পাছত আহিছে বাচ্ছাটো জন্ম হোৱাৰ পাছত। জন্ম হোৱাৰ পাছত আহিছে। নিজে হ'ল মানে? নিজে জন্ম হৈ গ'ল বাচ্ছাটো। একো ট্ৰিটমেণ্ট কিন্তু ইয়াত তেওঁলোকে পোৱা নাই দেই এতিয়ালৈকে। বাকী এতিয়া চেলাইন দিছে মানুহগৰাকীক, কালি ব্লাড দিছিলে অলপ। আৰু এগৰাকী প্ৰেগনেণ্ট লেডি আছে, তেখেতৰো একো তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হোৱা নাই। আৰু ইফালে চুগাৰ পেচেণ্টো আছে, সিহঁতৰ চুগাৰো নুজুখে। আমাৰ ব্লাড ল'লে, ব্লাডৰ ৰিপৰ্ট আমাক এতিয়ালৈকে দিয়া নাই। ব্লাড আমাৰ অহাৰ 3 দিন নে 2 দিন পাছতে আমাৰ লৈছে। তোমাৰ দেউতা এডমিট আছিলে, দেউতা যে ঢুকাল কালি, দেউতাই ট্ৰিটমেণ্ট বিলাক পাইছিলে নে নাই ভালকে? দেউতাৰ কি মানে? দেউতাক সিহঁতে ইয়াত আহি পেলাই কৈ দিছে, দেউতাৰ বোলে আপোনাৰ এজমা আছে, আমুক আছে। ঠিক আছে, চিমটমছ বাৰু এজমাও হ'ব পাৰে, মানি লৈছো বাৰু। ক'ভিডৰ চিমটমছ কিছুমানে কয় এজমা, উশাহ ল'বলৈ অসুবিধা বা চৰ্দি জ্বৰ হয়, সেয়াও বাৰু মানি লৈছো। দেউতাৰ বাৰু চিমটমছ কেইটা শ্ব' কৰিছিলে, কিন্তু এজমা হৈছে বুলি কৈ দিছে বোলে, আগৰ পৰা এজমা আছে। আৰু যিটো মানুহ আগৰ একো এটা প্ৰব্লেম নথকা মানুহ, না ডায়েবেটিছ আছে না কিবা আছে, প্ৰেছাৰ নৰ্মেল হৈ থাকে, সেই মানুহটোৰ কালি কোনো কথা নাই বতৰা নাই, উশাহ চোৱা বন্ধ হৈ গৈছে। এনেকুৱা বেয়া চিলিণ্ডাৰবোৰ পঠিয়াই, আৰু চিলিণ্ডাৰ যি হয়, আৰু দেউতাৰ অক্সিজেন জুখিবৰ কাৰণে কোনো মানুহ নাহে, প্ৰেছাৰ জুখিবৰ কাৰণে কোনো মানুহ নাহে। আমি নিজে জুখি দি থাকিব লাগে। অকল ময়ে নহয়, মই এতিয়া সেই প্ৰেগনেণ্ট লেডি দুগৰাকীৰো প্ৰেছাৰ আৰু অক্সিজেন ময়ে জুখিব লগা হৈছে। মই জুখি পেলাই সিহঁতক ক'ব লাগে। আকৌ চবৰে ৰুমত ধৰি লওক যোন মানুহ থাকে, মানে যোন মানুহবোৰ থাকে, চবেই ইটোৱে সিটোক মানে প্ৰেছাৰ জুখে, ইটোৱে সিটোক আপোনাৰ অক্সিজেনটো চাই পেলাই দিবলৈ কয়। সেই তেনেকুৱা ধৰণৰ চলি আছে। ডক্তৰ নাৰ্ছ আপোনাৰ এইবিলাক জুখিবলৈ বা কিবা কৰিবলৈ, অক্সিজেন লেভেলটো কাৰ কিমান আছে সেইটো কিন্তু কৰিবলৈ একেবাৰেই নাহে। এইটোতো ভয়ংকৰ কথা হৈছে। আমিতো এই পৰ্যায়ত ইমান ভিতৰত এনেকুৱা হৈ আছে বুলি কিছুমান কথা মানে কয় যদিও মানে সিহঁতে কয় বোলে দিছ ইজ ক'ভিড কেয়াৰ চেণ্টাৰ, নট ক'ভিড হস্পিটেল। অ'কে, ক'ভিড কেয়াৰ চেণ্টাৰ, তেতিয়াহ'লে তোমালোকে ইমান কেলেই চিৰিয়াছ পেচেণ্টবোৰ ৰাখিছা? ক'ভিড হস্পিটেলত পঠিওৱা, যদি চেণ্টাৰত তোমালোকে ট্ৰিটমেণ্টটো ভাল কৰি দিব নোৱাৰা। আৰু জানোচা, মোৰ দেউতাক আৰু ভালকে ৰখাহেঁতেন বাচি থাকিলেই হয়। মানে মোৰ দেউতাতো দেউতাই, আৰু এতিয়া মোৰ মাৰ অৱস্থাও একদম বেয়াৰ ফালে গৈ আছে। কাৰণ মায়ে বাহিৰতে থিয় হৈ থাকিবলগীয়া হৈছে, কাৰণ চাফা এতিয়া কৰিহে আছে, এই জাষ্ট কৰিবলৈ সোমোৱাৰ নিচিনাহে হৈছে। কেইটা বজাৰ পৰা 6:30 বজাৰ পৰা বাহিৰত বহিয়ে আছে, গোটেই অৱস্থা নাই মানে ৰুমটো। ডেলিভাৰী হ'লে আপোনালোকে জানেই যে কেনেকুৱা ধৰণৰ এটা চিটুৱেশ্যন হয়। আমি চিঞৰি থাকিব লাগে, আৰু আমাক খুজিলেহে মেডিচিন দিয়ে, নুখুজিলে নিদিয়ে। কিন্তু এই পৰ্যায়ত বিশ্বনাথতো এই ভয়ংকৰ অৱস্থা হৈ আছে বুলি আজি মানে শুনিছোঁ যে আজি মই ভালকৈ তোমাৰ পৰা গম পালোঁ। আৰু মই চাওঁ, মই এতিয়া এইখিনি কথা মই
উচ্চ পদস্থ বিষয়া হা চৰকাৰক অনুৰোধ জনাওক কি কৰিব পাৰে চৰকাৰৰ লগত কথা পাতো হা চিন্তা নকৰিবা কিবা অসুবিধা হ'লে কিবা আৰু অসুবিধা হ'লে মোক ফোন কৰিবা যিখিনি পাৰো আমি সহায় কৰিম দেই ঠিক আছে কিবা মানে তোমালোকে হয় তাকে আৰু আমাৰ এতিয়া 9 দিন নে কেইদিন পাছতহে জুখিব আজি আমাৰ 5 দিন হ'ল ইয়াত থকা আকৌ বোলে কিবা পজিটিভ নে নিগেটিভ ওলাব তেতিয়া আকৌ কিন্তু এনেই জানো 3 দিনৰ মূৰে মূৰে বা 4 দিনৰ মূৰে মূৰে জানো টেষ্টটো কৰাই নাথাকে হয় কিবা নৰ্মছ আছে সেই তেনেকে জুখাই থাকিব লাগে আৰু 9 ডেজৰো কিবা এটা আছে সেইদিনাখন দিছে এতিয়া ঘটনাটো হ'ল এতিয়া ঘটনাটো হ'ল তোমালোকে ভালে থাকা কেয়াৰফুলি থাকা ঔষধ টাইমে টাইমে খাব চেষ্টা কৰা ঔষধ দিলে সঞ্জুদা আমি খাওঁ কিন্তু ঔষধেই নিদিয়ে তো খাব কেনেকৈ খুজিলেহে দিয়ে বিকচুল এটা দিব কোনোবা এদিনাখন কোনোবা দেখিব লিমচি এটা দিব কেতিয়াবা এতিয়া মোৰ জ্বৰ উঠাৰ কাৰণে মই খুজিলো দিব পেৰাচিটামল দিলে মই কৈছো এণ্টিবায়'টিক দিব এণ্টিবায়'টিক মোক নাই দিয়া মায়ে খুজিছে কাহ মাৰি আছে দেখিছে চাবলেতো আমাৰ ৰুমত ডক্তৰ নাহে আমাৰ পেচেণ্টবিলাক কাৰ কেনেকুৱা হৈ আছে একেবাৰেই নাহে বাৰু ঠিক আছে নাই পিপি কিটটা পিন্ধিবলৈ যথেষ্ট অসুবিধা হয় সেইখিনি আমিও একচেপ্ট কৰোঁ কাৰণ হয়ো দেখিও কাৰণ সেই এটা প্লাষ্টিক এটা পিন্ধি থকাটো ইমান সহজ নহয় কিন্তু তথাপিতো একবাৰতো ৰাউণ্ড মাৰি পেলাই চবৰে কাৰ কি চিটুৱেশ্যন হৈ আছে একবাৰতো আহি সুধিব লাগে সেইখিনি বাহিৰৰ পৰাই সুধি যায় চিটুৱেশ্যনটো বুজি পাইছো কালি তুমি তোমাৰ দেউতাক হেৰুৱাইছা আজি তোমাৰ মাৰ অৱস্থা ভাল নহয় বুলি কৈছা তুমি মাৰ মানে একদম এতিয়া কান্দিয়ে আছে মায়ে কাৰণ বাহিৰত বহি থাকিব লগা হৈছে মায়ে শুব নোৱাৰে ৰাতিটো নুশুলে এতিয়া মই বাহিৰত বহি থাকিবলগীয়া হৈছে মানুহগৰাকী কিয় বহিব লগা হৈছে বাহিৰত এটা কাৰণে বহি থাকিব লগা হৈছে বাৰাণ্ডাখনত কাৰণ ভিতৰত যে আপোনাৰ যাবই নোৱাৰে গোটেই অৱস্থাই নাই মানুহ আৰু যিগৰাকী আপোনাৰ প্ৰেগনেণ্ট লেডি আছিলে ডেলিভাৰী ডেলিভাৰী লেডিগৰাকী কাপোৰ কানি কমপ্লিট লেতেৰা আৰু গোটেই ফ্ল'ৰ চব লেতেৰা কাৰণ মাৰ বেডখন তাৰ লগতে কাষতে আৰু মোৰ বেডখন তাৰো কাষত গতিকে আমাৰ দুগৰাকী বা আমাৰ গোটেই হেৰিটো এতিয়া আমি ব্ৰেকফাষ্টেই কৰিব পৰা নাই কাৰণ ব্ৰেকফাষ্ট দিলে যদিও কৰিব কেনেকৈ লেতেৰা হৈ আছে আমি সেইটোতো কৰিব নোৱাৰোঁ ঠিক আছে মই কথাখিনি মই চাওঁ কি কৰিব পাৰোঁ জনাম তুমি কিবা অসুবিধা হ'লে ফোন কৰিবা দেই চিয়'ৰ মই ফোন কৰিম মোক সহায় অকণ কৰি দিয়ক মই কৰিম যিখিনি পাৰোঁ মই কৰি আছোঁ দেই ঠিক আছে দিয়ক থেংক ইউ